হাই ফ্ৰেণ্ডছ, স্বাগতম মোৰ আজিৰ ছানডেৰ ফানডে ব্লগটোলৈ। ওলাই আহিলোঁ ওচৰৰে আমাৰ অতি প্ৰিয় ভাল লগা ঠাইখনলৈ। হাতত অলপ কিবাকিবি লৈ লৈছোঁ খাবৰ কাৰণে, আৰু ধুনীয়া বৰষুণ দি উঠিছে, চাৰিওফালে চব সেউজীয়া সেউজীয়া, আৰু খাবৰ কাৰণে আমি আৰু অলপ কিবাকিবি লৈ ল'লোঁ। আৰু তাৰপিছতে আহি পালোঁ আমাৰ প্ৰিয় পানেৰী চাহ বাগিচাখনলৈ। খুব ওচৰৰে আমাৰ আৰু খুব মৰমৰ। তাতে আমি সময় কটাব আহোঁ মাজে মাজে, যোনে যেতিয়াই টাইম পাওঁ। আমি আহি পালো। এইটো হেলিপেড। এতিয়া আমি খাব আহিছোঁ মেইনলি ফিল্ডত। বন্ধ কৰা আছে, কিন্তু আমি তলেদি পাৰ হৈ যাম। ইয়াত সোমাব পাৰে, একো নাই, বহিব পাৰে, কিন্তু হাই উৰুমি কৰিব নোৱাৰে, আৰু একদম ঠাইখিনি লেতেৰা কৰি থৈ যাব নোৱাৰে। চব কুছ ওলাই এতিয়া। এইটো বাৰু খোৱা বস্তু নহয়। ষ্টাৰ্ট কৰা। কৰিলোঁ দে মই। এটা এটাকে লোৱা। কি কি আছে দেখাই দিয়া প্ৰথমতে। বিলেটেড হেপী বাৰ্থডে বিকিৰ। প্ৰথমটো ফ্ৰাইড ৰাইচ আছে, চিপছ আছে, কোল্ড ড্ৰিংকছ আছে, আৰু কি আছে, আৰু পান গড আইকনিক। পানটো গ'ল, মিঠা পান খাই উঠি নাই। খুলি দিয়াটো ভাল, প্ৰুফটো লাগে না। দেখাই দিওঁ। এয়া পাণ বিশ্বই আনিছে খোৱাৰ শেষত খাবৰ কাৰণে। মই মিঠাই আনিছোঁ, বিকিয়ে ফ্ৰাইড ৰাইচ, আৰু এনেকৈ আমি চবে মিলাই মিলি আনি এতিয়া আমি চবে খোৱাত লাগিম। খুব বঢ়িয়াকৈ খাই বৈ আমি ঠাইখিনি পূৰা বঢ়িয়াকৈ পৰিষ্কাৰ কৰি লৈ যাম লগত, প্লাষ্টিকত আকৌ সোমাই। বাছ সময় পালে আমি যাৰ যাৰ সময় থাকে গোটেইখিনিয়ে আহোঁ। এনেকৈ বহু ধুনীয়াকৈ ফটো চটো উঠি, ভিডিঅ' চিডিঅ' বনাই, ধুনীয়াকৈ বহি অলপ সময় কথা চথা পাতি খুব বেছি ভাল লাগে। কাৰণ আৰু বিশেষকৈ চাৰিওফালে সেউজীয়া, খুব ভাল লাগে ইয়াতে বহি। বিশেষকৈ গৰম দিনততো আহোঁ, মানে ইমান ভাল লাগে ইয়াতে বহি সময়খিনি কটাই, সেইকাৰণে খুব বেছি ভাল লাগে। ঘৰৰ আত্মীয়ৰ লগত কটোৱা সময়বোৰো খুব বেছি বিশেষ, আৰু সেই এজন ব্যক্তি বিশেষজনৰ লগত কটোৱা সময়ো বৰ বিশেষ। কিন্তু বন্ধু বান্ধৱীসকলৰ লগত কটোৱা সময়বোৰো কিন্তু বৰ বেছি বিশেষ। ব্যস্ততাৰ পৰা অলপ আঁতৰি একেলগে ওলাই কথা চথা পাতি, খাই মেলি, ফটো উঠি, ভিডিঅ' বনাই যে মাইণ্ড ৰিফ্ৰেছ হয়, সঁচাকৈ খুব ভাল লাগে। আপোনালোকেও কটাইনে বন্ধুবোৰৰ লগত এনেকুৱা মধুৰ সময় পাৰ কৰেনে কওকচোন। আৰু কেনেকুৱা লাগিছে ভিডিঅ'টো চাই প্লিজ কমেণ্ট কৰি জনাব। আৰু এনেদৰে আমি সময়বোৰ কটাওঁৱেই প্ৰায় মাজে মাজে, খুব ভাল লাগে। বতৰৰ ফল ওলালে আমি একেলগে খাওঁ, বা বহুত দিন থাকি ঘৰত বৰ লাগিলে আমি একলগ হৈয়ে মানে ক'ব লাগিব। এতিয়া আমাৰ খোৱা শেষ হ'ল, বস্তুবোৰ সামৰি এতিয়া এইকেইটা চাওকচোন দৌৰি দৌৰি যাই আছে। আমি সেই ফুলি থকা কৃষ্ণজোপাযোৰৰ তললৈ যাম, তাত আমি অলপ বহিম, ফটো উঠিম, ভিডিঅ'। তাত আমি ফটো চটো উঠিলোঁ, অলপ টাইম বহিলোঁ গছজোপাৰ তলত, আৰু তাৰপিছতে এতিয়া আমাৰ যাবৰ হ'ল। আজিৰ ভাল লগা সময়খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি এতিয়া যাবলৈ ওলাইছোঁ খোজকাঢ়ি। আকৌ সেইখিনিত আমাৰ বাইকখিনি থোৱা আছে, আৰু তালৈকে আমি গৈ আছোঁ খোজকাঢ়ি। আকৌ এবাৰ চাই লওক চাৰিওফালে কি ধুনীয়া সেউজীয়া এই পৰিৱেশ। ভিডিঅ'টোত শেষলৈকে অহাৰ বাবে বহুত বহুত ধন্যবাদ। ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব, আৰু কেইখনমান ফটো দিছিলোঁ চাই ল'ব। আহিম আকৌ আপোনালোকলৈ ধুনীয়া ধুনীয়া ভিডিঅ'জবোৰ লৈ চাই থাকিব দেই। আৰু এয়া ফটো উঠোঁতে ভিডিঅ' হৈ আছিল, আহিছোঁ দেই।